সকলে শকত থকা শান্তিত সুস্থ থকা তাৰে সদায় কামনা কৰাৰ লগতে মোৰটো ভালে মোৰ আজি বহুত বেছি ভাল ডাবল ভাল ট্ৰিপল ভাল যি ভাল আৰু চব ভাল আৰু হাতত মেহেন্দি মই অৱতৰত মেহেন্দি লগাইছোঁ ঈদ শেষ চব শেষ টাইম নাপালোঁ মই একে লাহে ধীৰে আৰামকৈ মেহেন্দি লগাইছোঁ আৰু এতিয়া বাজিব লৈছে 8টা প্ৰায় বাজে আৰু 7:30 বাজি গ'ল আৰু আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰাই আৰম্ভ কৰিব লৈছোঁ আৰু বহুত দিন মই ভিডিঅ' দিয়া নাই চাগে লাষ্ট ভিডিঅ' মই ঈদৰ দিছিলোঁ ঈদৰ পৰা মই ভিডিঅ' দিয়াই নাই কাৰণ ঈদৰ পিছত ইটো সিটো ইফালে সিফালে গৰমত এনেকৈ থাকোঁতেই গ'ল আৰু তো ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি একদম অলপ বেলেগ টাইমত আৰম্ভ কৰিছোঁ সন্ধিয়া 7:30 বজাত আৰু ঘৰ পুৰা হুলস্থুল উৰি আছে কিয়নো আৰু মোৰ ডাবল ভাল বুলিও কৈছোঁ কিয়নো আজি আমাৰ ঘৰ আহিছে পুৰা গেং আহি গৈছে কিয় আহিলা ভালকৈ কোৱা হাই বুলি কৈ দিয়া পাছত তো সেইকাৰণে ঘৰ উৰি আছে আৰু বাহঁতো আহিছে গম পাইছে একদম ভাগিন পুৰা উৎপাত লগাই আছে আৰু বাহঁতো আহিছে মই লগ পোৱাম আৰু বহুত বেছি ভাল বুলিতো কৈ আছোঁ চবেই টিকলিক লৈ উৎপাত টিকলিকটো তেমাৰ পোৱালিকেইটা তেনেকৈ দেখাই নাই বাহঁতে দেখিছে বাৰু বাহঁত আহিছে পোৱালিকেইটা দেখাই নাই তো পোৱালিকেইটাই পুৰা টানাটানিকৈ লৈ পোৱা টিকলিৰ অৱস্থা শেষ কৰিছে পোৱালিৰ পৰা পিটিকা বনাই দিছে আৰু তাকেহে বাহঁতো আহিছে লগ পাম ভিডিঅ'টো চাই থাকিব আৰু মই ৰেডি কৰি আছোঁ এতিয়া চাহ বাহঁতৰ কাৰণে সিহঁতে আহি পাই মুখ হাত ধুই পেলাই বহি আছে আদা দি পেলাই আৰু বায়ে আনিছিলে পিঠা আৰু মই পিঠা ভাজি আছোঁ এয়া চাহো ৰেডি কৰিছোঁ চাহ তাহ খাই লওঁ তাৰপিছত আকৌ লগ পোৱা ৰেডি আৰু মই গৈ আছোঁ বাইদেউহঁতক দিব বাইদেউহঁত হেল্ল' বুলি কৈ দিয়া চাহ খোৱা তাৰ নাস্তা চাস্তা আছে বাৰু অকল পিঠাই দিয়া নাই লৈ আহিম আমাৰ টিকলি টোপনি পেহী দেও ঈদৰ দিনা দেখুৱাইছিলোঁ পেহী হাই হেল্ল' কিবা এটা কৈ দিয়ে আমাৰ পেহী বেজি দিয়া মানুহে কাৰোবাক বেজি দিব লাগিলে ক'ব দেই আমাৰ পেহীক পৰা পঠিয়াই দিম ঘৰে ঘৰে আৰু তোমালোকে চাহটো খোৱা খাই পেলাই ৰিভিউটো দিবা তাই নাই টিকলিৰ পৰা টোপনি দুডু খাই আছে পুৰা দুডু খাই আছে তাই পুৰা আৰু ডাঙৰ বা ইয়াৰ সৰু বা 2 নম্বৰ বাজনী নাই তাইৰে কমি হৈ আছে খালি ঘৰ উৰি আছে আৰু আজি পুৰা তাকে দেখুৱাই থাকিম চাই থাকিবলৈ ভিডিঅ'টো পুৰা মই ডাব্বা আনি দিছোঁ যি খাই থাকা যি খাই খাওক আৰু ঘৰৰ মানুহৰ কি ইমান একদম ষ্টেণ্ডাৰ্ড ষ্টাইলত কৰিম আৰু আনিছোঁ ৰ আৰু বাহঁত অহাৰ কাৰণে আজি আমাৰ ঘৰত স্পেচিয়েল আছিলে লোকেল চিকেন আৰু ভাবিলোঁ মই বনাওঁ বুলি সেইকাৰণে ধুনীয়াকৈ মই ৰেডি কৰি লৈছোঁ বস্তুখিনি আৰু এখন কেৰাহী ধুনীয়াকৈ মই গেছটো জ্বলাই দিছোঁ গৰম হ'বৰ কাৰণে কেৰাহীখন ইগন'ৰ কৰিব অকণমান পুৰণা আৰু পুৰণা বস্তুত বনাই ভাল লাগে কাৰণে মই সেইখনকে ল'লোঁ আৰু তেল দিছোঁ তেল গৰম হ'ব দিছোঁ আৰু এইফালে মই আদা নহৰু পিঁয়াজ ধুনীয়াকৈ পেষ্ট ৰেডি কৰি লৈছোঁ লগত 2 খিলামান তেজপাত আৰু আধা পিঁয়াজ মই কি কৰিছোঁ আধা পিছা নিচিনা কৰি লৈছোঁ তেলখিনি গৰম হ'ল আৰু ইয়াতে মই দিছোঁ কাটি থোৱা পিঁয়াজখিনি আৰু তেজপাতখিনি দি ধুনীয়াকৈ লৰাই লৈছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত মাংসখিনি ঢালি দিছোঁ আৰু অকণমান নিমখ দিছোঁ নিমখ দি পেলাই ভালকৈ মাংসৰ পৰা পানীটো যাতে এৰি নিদিয়ে তেতিয়ালৈকে ধুনীয়াকৈ মই তেলতে মাংসখিনি ফ্ৰাই কৰিছোঁ মাংসখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত এতিয়া দিছোঁ আধা পিচি থোৱা পিঁয়াজখিনি আৰু আদা নহৰু পেষ্টখিনি দি পেলাই ভালকৈ লৰাই লৈছোঁ আৰু এইখিনি ভালকৈ লৰাই লোৱাৰ পিছত এতিয়া ইয়াতে দিছোঁ মছলা হালধি গুড়ি জলকীয়া গুড়ি মাংসত যিখিনি মছলা লাগে গোটেইখিনি দিছোঁ জিৰা জালুক মিট মছলা এইবিলাক গোটেইখিনি দি পেলাই ভালকৈ লৰাই লৈছোঁ ভালকৈ লৰাই হৈছে ভালকৈ লৰাই লৈ পেলাই এখন ঢাকনিৰে ঢাকি সিজিবলৈ দিছোঁ হেল্ল' গৰমত অৱস্থা শেষ আৰু মাংস ধুনীয়াকৈ সিজি থাকিব দি আহিছোঁ আৰু এতিয়া কিয় লাহে লাহে পানী দি সিজাই থাকিলে হ'ল আমাৰ ভীম কয় কিবা এটা মটু হেল্ল' মই কি ক'ম আৰু চবে মোক মটু মটু বুলি কয় তুমি কিউট আকৌ মটু নিচিনা সেইকাৰণে তুমি মটু তুমি পাণ্ডা আৰু আমাৰ টিকলি আজি বহুত হুলস্থুল হৈ আছে কাৰণ টিকলিয়ে মানে হুলস্থুল শুনিব পৰা নাই আৰু এই মাংস বনাব যাওঁতে গৰম তেল চিৰিকি আহি পেলাই মোৰ চকুৰ ওচৰতে পৰিলে এইখিনি ফুলি আছে দিছোঁ হাততে পৰিছে তোমাৰ তাই মোবাইল ধৰিব দিছিলোঁ তাইও হাতত পৰিল অকণমান বাৰু একো নাই আইচ লগাই দিছোঁ ঠিক হ'ব ইমানো বেছি জ্বলা নাই টিকলি হেল্ল' কোৱা হেল্ল' আৰু একদম ঘৰৰ অৱস্থা শেষ বেকগ্ৰাউণ্ড ইগন'ৰ কৰক আৰু বেকগ্ৰাউণ্ডটো আৰু এটা কথা বাহঁতক দেখুৱালোৱে আৰু মোৰ ঘৰৰ মানুহবিলাক বহুত লাজকৰীয়া হয় বহুত লাজ কৰে মই এলেহুৱা আৰু ঘৰৰ মানুহ বহুত লাজকৰীয়া আৰু সেইকাৰণে ভিডিঅ'ত ভালকৈ মই ঘৰৰ মানুহ আনিব নোৱাৰোঁ তো সেয়াই আৰু ৰ'বা
তো সেয়াই আৰু সেইকাৰণে আৰু যেতিয়া ঘৰৰ মানুহৰ লাজ ভাঙিব তেতিয়াতো ভালকৈ লগ পাম দেখামেই আৰু চবেই ইমান কথা কৈ থাকে ইমান পেলাই থাকে আৰু মোবাইল উলিয়াৰ লগে লগে চব ষ্টপ হৈ যায় মনে থাকে তো তাক আৰু ব্লগবোৰত ৰ'বা আৰু ব্লগবোৰত মই কি পেলাই থাকোঁ মই কি পকাই থাকোঁ নিজেও মানে গম নাপাওঁ কোনোবা টাইমত মই তাৰপিছত তাৰমানে এটা এনেকৈ তাকেই মোবাইল লোৱাৰ পিছত মোৰ নাজানো আৰু কি হৈ যায় তো তাকে আৰু যেনেকৈ পাৰোঁ মানে চেষ্টাটো কৰি আছোঁ ভাল কৰিবৰ কাৰণে আৰু মই কেনেকুৱা মানে কৰিম এইটো ভাবিয়ে নাপাওঁ মই মানে তো সেয়াই আৰু মোৰ দ্বাৰা যিখিনি সম্ভৱ হয় মই ভাল কৰিব চেষ্টা কৰি আছোঁ লাহে লাহে চাগে ভাল হ'ব ভালকৈ কণ্টিনিউ কৰি থাকিলে তো তাকে আৰু ভিডিঅ'টো মই কি ভাবিয়ে সন্ধিয়া আৰম্ভ কৰিলোঁ মই নাজানো ৰ'বা কথাটো কৈ ল'ব দিয়া কি ভাবি মই সন্ধিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ নাজানো তো ভিডিঅ'টো কেতিয়ালৈকে মই কণ্টিনিউ কৰিব পাৰিম মই সেইটোও ভালকৈ ক'ব নোৱাৰোঁ তো গমেই পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইবাৰ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আহিব বাহত থকা কেইদিন ৰ'বা আৰু আমি বহুত ফুৰিম এবাৰ ন বাবা ক'ত ফুৰিম লাহে লাহে চাই থাকিব এইটো নক'বা ক'ত ফুৰিম লাহে লাহে আজি প্লেনিং হ'ব ভাত পানী খোৱাৰ পিছত খালি ভিডিঅ'টো চাই থাকিব গম পাব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়া ছাবস্ক্ৰাইব নাই কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব বাবাই হোৱাই নাই বাৰু এতিয়া তো তাকে ঘৰ পুৰা উৰি আছে হুলস্থুল উৰি আছে নে উৰি আছে আৰু আইৰাক ফাৰ্ষ্ট টাইম দেখিছে ইহঁতে বাবা বাই বাই এনেকুৱা মাইনাজনী তই লাই থকা নাই ভাল লাগিছে নে লগ পাই কাকাহঁতক লতত কি হৈ গৈছে আইদা তো তাকে কৈছো ভিডিঅ'টো চাই থাকিব চব গম পাই থাকিব আকৌ লগ পাম মাৰামাৰি কিহৰ আৰু মোৰ মাংস এইফালে সিজি আছে তো সেয়াই আৰু মাংসৰ ৰেচিপি অকণমানকৈ দিব পালোঁ আৰু পাকৰ যি হুলস্থুল সেইকাৰণে মই ভইচ অভাৰ দিব লগা হৈছে মাংসৰ বনোৱা ভিডিঅ'টোত মাংসৰ ৰেচিপি বনিছে আজি খাই পেলাই ৰিভিউ দিব সিহঁতে কেনেকুৱা লাগিছে আৰু ৰিভিউটো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম মানে ইহঁতে ক'ব ন ইহঁতৰখিনিকে আৰু তাকে চাই থাকিব ভিডিঅ'টো এবাৰ মোৰ ভিডিঅ' কোৱা ভিডিঅ'টো যদি চাই পেলাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত ক'ম বাৰু ন শেষত ক'ম বাৰু কেতিয়াবা তথাপিতো কৈ দিছে আৰু আমাৰ পোৱালিটোৱে হয়নে নহয় তাকে আৰু চাই থাকিব ভিডিঅ'টো আমাৰ আইনৰ কোচত আমাৰ আইৰা ফাৰ্ষ্ট টাইমৰ কাৰণে বাবা পাৰিছা নাই ল'ব লাহে লাহে কথা ক'ব তাই উঠি যাব নহ'লে এবাৰ লৈছে উঠি পেলাই খালি কাণত মাৰিছে সেইকাৰণে হুলস্থুল নকৰিবা মনে লৈ থকা দেই আৰু গোটেইকেইটা একেবাৰে পোৱালি পিটিকি শেষ কৰিব সাজি দেখিছোঁ আৰু এতিয়া তাই টিকলি যিহেতুকে গোটেইকেইটাতকৈ আৰু ককায়েকহঁত কি ক'ব তোমাক কাকা মাতিব আৰু সিয়ে সৰু আমাৰ এইবাৰ আনিছা সৰু কিন্তু তাকতো কাকা বুলি নামাতে আইন বুলিয়ে মাতে 6 মান্থমানৰ ডিষ্টেঞ্চ আছে দুটাৰে এজৰ কিন্তু হ'লেও তাই মানে কি কাকা বুলি নামাতে আইন বুলিয়ে মাতে আৰু এতিয়া চবতকৈ সৰু তাই মাতিব কাকা বুলি এতিয়া পিটিকা ওলাই চেষ্টা কৰিছে মানে পোৱালি লাহে উঠি যাব আৰু মই আগৰ দৰে মেহেন্দি কালাৰ আহিছে আৰু এতিয়া খাব লৈছোঁ ভাত আৰু আজি ভাতৰ লগত আছিলে সৰু মাছ আৰু গাজৰ টেঙা যিটো সৰু বাই বনাইছিলে আৰু আলু আৰু লোকেল চিকেন যিটো মই বনাইছিলোঁ আৰু লগত দাইল তো আমি জল্দি ভাত খাই লওঁ তাৰপিছত আকৌ লগ পাম হেল্ল' এভৰিৱান কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আজিও সেই আবেলি হৈ সন্ধিয়া হওঁ আজিও মই এতিয়াহে আহিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰিবৰ কাৰণে তো তাকে ভাবিছোঁ কালিতো ভিডিঅ'টো আধৰুৱা হৈ গ'ল আৰু কালি ভাত পানী খাই শুই থাকিলোঁ তেনেকৈ ভিডিঅ' কৰাই নহ'ল আজি ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি কাৰণ কিয়নো কালি সৰু অলপ ক্লিপ লোৱা আছিলে আৰু সেইখিনিকেনো কেনেকৈ দিম ইমান সৰু হ'ব বোলো ভিডিঅ'টো সেইকাৰণে ভাবিছোঁ মই আজিলৈকে কণ্টিনিউ কৰোঁ বুলি কিন্তু কৰিম বুলি ভাবি মই কৰিবই পৰা নাই জানি আৰু ঘৰত আলহী থাকিলে কিমান মানে ইটো সিটো লাগি থাকোঁতেই যায় আৰু আলহী থাকিলে কেনেকৈ লাগি থাকোঁতেই যায় এনেকৈ টাইমবোৰ পাৰ হৈ আছে আৰু ইটো সিটো কৰি আছিলোঁ আৰু সেইবোৰ দেখুৱাই ভাবিছোঁ আপোনালোকৰ বৰ নকৰোঁ বুলি আৰু কালি মই মাংসৰ ৰেচিপি বনাব যাওঁতে মোৰ অৱস্থা এইটো তেল পুৰা চিৰিকি আহি পেলাই এইটো হেৰি হৈ গ'ল চাওকচোন সেয়াই আৰু ঘৰ উৰি আছে মাত শুনিছে চাগে মোৰ পিছফালে সেইটো ৰুমত পুৰা ঘৰ উৰি আছে এতিয়াও তাকেই ভিডিঅ'টো মই কণ্টিনিউ কৰি আছোঁ চাই থাকিব ভিডিঅ'টো মই গুগলত চাৰ্চ কৰি মোৰ মাথাটো বেয়া হৈ গৈছে আৰু আজি আইনাৰ মই ট্ৰেইনিং হৈ আছোঁ আমাৰ ডিছকাছ কৰিবই পৰা নাই আমি
একেলগে ক'ত যাম এই সৰু বিচনাখনত ইমান মানুহ বহি আছে এই চাৰিটাও শুব নোৱাৰে। চাৰিটা সময় তাৰমানে আমি ফুৰিব যাম ক'ৰবাত আৰু সেয়াই ডিছকাছ চলি আছে এতিয়ালৈকে ডিচাইডে কৰিব পৰা নাই ক'ত যাম, কি আগতে কৰিব। যাম ড্ৰিমলেণ্ড, তাৰপিছত যাম ক'ত যাম কোৱা তুমি কি চাৰ্চ কৰি আছা আৰু কি কৈ আছিলি দে তাকে আৰু লাষ্টত গৈ আমাৰ কনফাৰ্মেশ্যনটো আমি পাই লওঁ নিজেও পাই লওঁ আমি ক'ত যাম কনফাৰ্ম আমি হৈ লওঁ আগত আপোনালোককো জনাম চাই থাকিব ভিডিঅ'টো আৰু কালি একদম ভিডিঅ'টো ধমাকা হ'ব। তোমাৰ নামটো কি কৈ দিয়া মোৰ নাম আয়ান ৰহমান। এই পাণ্ডা এই হাতী পাণ্ডা বুলি কোৱা পাণ্ডা 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 বুলি কোৱা এই পাণ্ডা আমি কালি হেৰি কৰিম ভিডিঅ'টো চাব আৰু আমি ভালকৈ ভিডিঅ' দেখামেই ক'ত যাওঁ কি কৰোঁ আৰু ঘৰত ভালকৈ ভিডিঅ' কৰিব টাইমেই পোৱা নাই পুৰা লেকচাৰ আড্ডা চলি আছে কালি হেল্ল' আজিৰ ভিডিঅ'টো ইমানেই আছিলে এতিয়ালৈকে যদি চাই আছে তেতিয়াহ'লে প্লিজ এটা লাইক নকৰাকৈ নাযাব আৰু কেনেকুৱা বোলে কমেণ্টত জনাব আৰু আমি ক'ত যাম সেইখিনি ডিছকাছ এতিয়া পৰ্যন্ত চলি আছে দেখিলেই বাৰু সিদ্ধান্ত ল'বই পৰা নাই ক'ত যাম ক'ত গ'লে ভাল হ'ব তো তাকে আৰু যদি এতিয়ালৈকে চাই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্টত জনাব নাপাহৰিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ লগ পাম এতিয়া নেক্সট ভিডিঅ'ত মানে কি ভাল হ'ব ভিডিঅ'টো মই কথা দিছোঁ আপোনালোকক নেক্সট ভিডিঅ' মই ভালকৈ বনাম এইটোতো আৰু পাল মৰাৰ নিচিনাই হ'ল মোৰ তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত চবৰে ভাল হওক লগতে মোৰো আজিলৈ বাই বাই